हेलो गाइस स्वागतम जनाइছো মোৰ অন্য এটি ভিডিঅ'লে আমি আজি গোটেই কেইটায়ে এঠাইলৈ যাবলৈ ওলাইছো কলৈ যাইছো আপোনালোককো দেখুৱাম সম্পূৰ্ণ ভিডিঅ'টো চাব বুলি আশা ৰাখিলো আমাৰ মুনুমাৰ গাড়ীত বমি হয় হে তাই বাহিৰলৈ চাই গৈ আছে চিৰিব নোৱাৰি লাম্পাৰাত থকা পাহাৰখন ৰাস্তাবোৰ ধুনীয়া কৰিছে আগৰ দৰে নাই আৰু এতিয়া ইয়া নতুন কৰিছে এইবোৰ ইয়াতে বামুণী গাঁৱত আহিছিলো বিশেষ এটা সকাম আছিলে হেহে বাবু মানে ক'লে যে এবাৰ পাৰ্কত সোমাই যাও হেহে পাৰ্কত আহিলো লাম্পাৰা বন উদ্যান ধুনীয়া ধুনীয়া গছ আছিলে কিন্তু এয়া যে ৰাস্তাৰ কাম কৰিছে যে সেই কাৰণে গছবোৰ কাটিবলগীয়া হৈছে চাগে এয়া এতিয়া আৰু ৰ'দ আমি গৈ পাওঁতে দুপৰীয়াই হৈছে হেহে বহুত ৰ'দ এয়া চিংকুটি অৱস্থা নাই এইটো অৱস্থা দেখিছো বেছি দিন নাথাকে কিজানি এই পাৰ্কখন এইয়া বস্তুবোৰৰ অৱস্থা নাই এইবোৰ ভাঙি চিঙি ভাল কৰা নাই ইয়া খেলা বস্তুবোৰ অত পৰি আছে এয়া জংঘল হৈ গৈছে আগৰবাৰ আহোঁতে ধুনীয়া আছিলে পাৰ্কখন আছে বাৰু ফুলবোৰ আছে কিন্তু আগৰ দৰে পৰিৱেশ নাই গছ গছনি নহ'লে একোৱে সুন্দৰ নহয় ৰক্ষা পোৱা নাই গাইছ এয়া বাবু এয়া মাইনা এয়া এবাৰ আমি খাম এয়া গোটেই পাৰ্কখন এবাৰ দেখুৱাই দিছোঁ এয়া বাবু মাইনা সিহঁতৰ ৰ'দ বুলি কথা নাই গৰম বুলি কথা নাই খেলিব পাইছে দৌৰিব পাৰিছে সেয়াই হ'ব আমাৰ মাইনাই আকৌ জীৱ জন্তু বহুত ভাল পায় এয়া দেখিছেনে ছাগলীৰ পোৱালিটো পাই তাই ঘাঁহ খুৱাব ধৰিছে মৰম কৰিব ধৰিছে খেলিব ধৰিছে এয়া বহুত ভাল পায় জীৱ জন্তু তাই এয়া আমি ফুৰি আহিলোঁ ভাবিছিলোঁ অকণমান এটা ৰিলছ বনাওঁ কিন্তু মোবাইল ধৰা মানুহ নাই বাবুই ভালদৰে ধৰিব নাজানে এয়া আমি ফুচকা খাবলৈ সোমাইছিলোঁ ফুচকা খালোঁ খাই লৈ আমি আজৰি আমি ৰাস্তাৰ কাষৰ দোকান এখনত সোমাইছিলোঁ ইয়াৰ পৰা কিবা কিবি বস্তু লৈ ল'লোঁ ভিডিঅ'টো ইমানেই আছিলে আজিলৈ আহিছোঁ ভিডিঅ'টি চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।